সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰৰ শিক্ষা অনুষ্ঠানসমূহতো শিশু দিৱস উদযাপন। চাৰি কোটি ব্যয়ৰ 667টা সৌৰ আলোকৰে আলোকিত হ'ব ডিফু চহৰ। 25 কোটি ভিন্ন নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত গ'লে মুখ্য কাৰ্যবাহী সদস্যই। ডিফু চহৰৰ সমীপৰ ৰেডিঅ' ষ্টেচনলৈ যোৱা পথ 26 বছৰে পৰা নাই নিৰ্মাণৰ পৰশ। পুৰুষ মহিলা মিলি জপিয়াই পৰিল ভগা চিগা পথ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলৈ। ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতা তথা স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিৱস উপলক্ষে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ বিভিন্ন শিক্ষা অনুষ্ঠানতো বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। ডিফু চহৰৰ লৰুলাংছত স্থিত লৰুলাংছো মধ্য ইংৰাজী বিদ্যালয়ত উলহ মালহেৰে উদযাপন কৰা হয় শিশু দিৱস কাৰ্যসূচী। দিনজোৰা কাৰ্যসূচীৰ অন্তৰ্গত শিশু দিৱস উদযাপন অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা সমাজসেৱক লুনচে টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে মুখ্য অতিথি হিচাপে যোগদান কৰে। Metric password nangko metric date pulote bilo iye kalilo high secondary ta pass nala lahai ke Indian lo la metric ta si Indian lo high secondary si Indian lo pen DA ta lo MA ta lo si nali tu mama ke matha bangke di intuitive tai high thinking nangko ukho cinta koribo lagibo Pose nalitum laso angbong school tikang nangne mantune baisas porikha fail det pulota porikha pene henoda kuta nalitum porha tikang rinoi ebengalong life along munit aim do nahi नाली तुमता मेनांग मेनांग हेदी इसे के मांग दो नहीं मांग दो मावे माने इंजीनियर के मांजी अफान माने डॉक्टर के मांजी अफान कमाने प्रोफेसर के मांजी अफान माने मेसेन खेतियक के मांजी अफान खेतियक पुता एजुकेशन दो नहीं শিশু দিৱস উদযাপন অনুষ্ঠানত বিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। ঠিক তেনেকৈ চন্দ্ৰ সিং তেৰণ হাইস্কুল ডিফু বালক বিদ্যালয়কে ধৰি বিভিন্ন চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ লগতে চহৰখনৰ অনেক ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহেও শিশু দিৱস উদযাপন কৰে। 4 কোটি ব্যয়ৰ 667টা সৌৰ আলোকৰে আন্ধাৰতো আলোকিত হ'ব সমগ্ৰ ডিফু চহৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 50 লাখ, মীন বিভাগৰ বাবে 9 কোটি, বন বিভাগৰ পশ্চিম সংমণ্ডলৰ বাবে 8 কোটি আৰু গড় কাপ্তানি বিভাগৰ বাবে 25 কোটি টকা ব্যয়েৰে জিলাখনক বিকাশৰ পথত এখোজ আগুৱাই লৈ যাব বুলি 13 নৱেম্বৰত ৰংঠেঙত আধাৰশিলা স্থাপন অনুষ্ঠানত সাংবাদিকৰ আগত ব্যক্ত কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। হয়, কাৰ্বি আংলং জিলাৰ উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দই আগবঢ়োৱা বিশেষ পেকেজ 50 কোটি টকাৰে কোনটো শিতানত কিমান টকা খৰচ কৰিব ইত্যাদি ঘোষণা কৰিলে ৰংঠেঙত আধাৰশিলা স্থাপন অনুষ্ঠানত। বিশেষকৈ বিগত সুদীৰ্ঘ বছৰ ধৰি ডিফু চহৰৰ অন্তৰ্গত 10টা ৱাৰ্ডৰ অধিকাংশ এলেকাতে সন্ধিয়া আন্ধাৰ হৈ আহিলে আন্ধাৰৰ সম্ৰাট কিলবিছে ৰাজত্ব কৰি আহিলেও শীঘ্ৰে অন্ত পৰিব কিলবিছৰ ৰাজত্ব। কিয়নো সমগ্ৰ ডিফু চহৰ 4 কোটি টকা ব্যয় সাপেক্ষে 667টা সৌৰ আলোকৰে আলোকিত হ'ব সমগ্ৰ চহৰ। ঠিক তেনেকৈ মীন বিভাগ, জনস্বাস্থ্য বিভাগ, বন বিভাগ, গড় কাপ্তানি বিভাগৰ অধীনত কোটি কোটি টকা ব্যয়ৰ সাপেক্ষে চহৰখন এখন সৰ্বাংগ সুন্দৰ নিৰ্মাণ হৈ উঠিব। যাতায়াতৰ ব্যৱস্থা বেয়া কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা MOS কেন্দ্ৰ চৰকাৰৰ আঁচনি স্পেচিয়েল পেকেজৰ তৰফৰ পৰা আমি 25 crores ইয়াত কাম
কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু কণ্ট্ৰেক্টৰ কামটো কৰি আছে 50 কোটি টকা স্পেচিয়েল পেকেজ হিচাপে আমি পাইছোঁ এই 50 কোটি স্পেচিয়েল পেকেজ আমি PEC স্কিমত 75 লাখত আমি ধৰা হৈছে আলোচনা কৰি PEC এমৰ লগত আলোচনা কৰি তাত আধালা স্থাপন কৰা হৈছে আৰু এইটো 3 মাহৰ পিছত কমপ্লিট কৰিম তো ডিফু ফিচাৰী এই লেকটো ৰাইজে অকুপাই কৰি আছে এনফৰ্চমেণ্ট হৈ আছে আৰু যাতে ল'ৰা ছোৱালী যাতে খেলিব পাৰে বা ফুৰিব পাৰে আৰু যাতে ৰেভিনিউ পায় তাৰ কাৰণে আমি 9 কোৰ্চ ধৰাইছে 9 কোটি টকা ধৰা গোটেই ৱাৰ্ডটো যাতে পোহৰ আনিবৰ কাৰণে আমি ষ্ট্ৰিট লাইট 675 কোৰ্চ হ'ব টোটেল আৰু টোটেল 4 ক্ৰ'ৰ্ছ 50 লাখৰ ইয়াত ধৰা হৈছে ইয়াৰ পিছত আমি আকৌ ৰিকুইশ্যন পাৰ্ক সেই ৰিকুইশ্যন পাৰ্কৰ টোটেল 8 ক্ৰ'ৰ্ছ ধৰা হৈছে সেইটো মাটিপুঙৰ যিটো ফৰেষ্টৰ ৰিজাৰ্ভ DCLFৰ মাটি সেই মাটিটো যাতে ৰাইজে অকুপাই কৰি আছে এনফৰ্চমেণ্ট হৈ আছে গতিকে সেইটো প্ৰটেকশ্যন দিবৰ কাৰণে আমি বাউণ্ডেৰী ৱাল লগতে ইয়াত কিবা মিটিং চিটিং কৰিব পাৰিব তাৰপিছত পাৰ্ক থাকিব লগতে বিয়া ভৱনো থাকিব কটেজ থাকিব মানুহবিলাক বাহিৰৰ পৰা আহি ইয়াতে থাকিবৰ কাৰণে সুবিধা দিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰিভিনিউ পাব আৰু বাহিৰত অহা মানুহবিলাকক সুবিধা দিবৰ কাৰণে সেইটো আমি সিদ্ধান্ত লৈছোঁ তাত 8 ক্ৰ'ৰ্ছ 8 কোটি টকা আজি আধালা স্থাপন কৰা হ'ব আৰু কামো কৰি আছে গতিকে আমি সেই গোটেইখিনি আঁচনি আমি মাৰ্চৰ ভিতৰতে কমপ্লিট কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সিদ্ধান্ত এটা লৈছোঁ সেই কামবিলাক যাতে ৰাইজেও যাতে সজাগ হৈ যাতে কামবিলাকৰ ভাল হয় যাতে কাৰ্বি আংলং জিলা যাতে এটা পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে সহায় সুবিধা কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোকৰ মিডিয়া থ্ৰু হৈও যাতে সহায় কৰে কিবা যদি বেয়া হয় আপোনালোকে যে খবৰ দিয়ে তাৰ কাৰণে মই আপোনালোকৰ মিডিয়া হৈ মই সহায় কৰিছোঁ গতিকে কাৰ্বি আংলং এটা ইতিহাস ৰচনা কৰিব এই বছৰৰ ভিতৰতে পৰিৱৰ্তন চৰকাৰ যিটো আহিছে পৰিৱৰ্তন দেখা পাব বিশেষকৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱৰ প্ৰচেষ্টাটো হৈছে যে কিয়নো তেখেতে গোটেইখিনি কাম এক্টিভলি কৰিছে আৰু দিনে ৰাতিয়ে একাকাৰ কৰি তেওঁ এতিয়া ৰাইজৰ উন্নয়নমূলক কাম কাজবিলাক কৰিবলৈ আগবাঢ়িছে মই লগতে আছোঁ বিধায়ক হিচাপে কিন্তু এতিয়া যিমানখিনি অভিলাষী আঁচনিবিলাক ল'বলৈ গৈছে এতিয়া হাতে আৰম্ভ কৰিবলৈ লৈছে আৰু দুই এটা ঠাইত কামো আৰম্ভ হৈ গৈছে গতিকে তেনেকৈ ধুনীয়া আঁচনিবিলাক অসম চৰকাৰৰ লগত যোগাযোগ কৰি মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱে এইটো প্ৰচেষ্টাত হাতত লৈছে বিশেষকৈ আৰু তেখেতৰ তৎপৰতাতে আমাৰ লগত আলোচনা বিলোচনা যদিও বা কৰিছে কিন্তু তেখেতৰ তৎপৰতাতে এই সকলোবোৰ আঁচনিবিলাক পাবলৈ সক্ষম হৈছে গতিকে আমি দেখিবলৈ পাম অতি সোনকালে এই বছৰ এই বিত্তীয় বৰ্ষৰ ভিতৰতে ধুনীয়া আঁচনিৰ কাম কাজবিলাক সম্পূৰ্ণ হৈ যাব আৰু ধুনীয়াকৈ আমি কাৰ্বি আংলংখন নতুন ৰূপত গঢ় দি উঠিবলৈ চেষ্টা কৰিম মুঠতে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ প্ৰকৃত পৰিৱৰ্তনৰ উদাহৰণ ৰাইজে অতি শীঘ্ৰে দেখিবলৈ পাব যদিও কোৱা আৰু কৰাৰ মাজত থাকে বহুতো পাৰ্থক্য এনে ধৰণৰ উদাহৰণ আমি সকলোৱে বহুবাৰ শুনিছোঁ আৰু দেখিছোঁ সেই কাৰ্যক্ষেত্ৰত কিমান সফল ৰূপায়ণ হয় সেয়া সময়তেহে লক্ষণীয় হ'ব কেমেৰা পাৰ্চন ষ্টেফান টেৰণৰ সৈতে মংগল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ কথা নকলোৱে বা মুখ্য সদৰ চহৰতে আছে এনে পথ যি বহু VIP আমোলাসকলৰ বাবেও যাতায়াতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ পথ যদিও কেন্দ্ৰ ৰাজ্য তথা পৰিষদ চৰকাৰৰ চূড়ান্ত অৱহেলাৰ ভগাচিগা এই পথটি বিগত 26 বছৰীয়া পৰা নাই নিৰ্মাণৰ পৰশ সেয়েহে দীৰ্ঘদিন ধৰি বঞ্চিত অৱহেলিত ৰাইজে চৰকাৰৰ ওচৰত পৰমুখা পেখি হোৱাতকৈ পুৰুষ মহিলাসকলে নিজে জপিয়াই পৰিছে পথ মেৰামতিত চাওঁ আহক মংগল সিং ক্ৰৰ এই ৰিপৰ্ট হয় এয়া 16 অনাই সঁচা যে বিগত 22 বছৰীয়া অল ইণ্ডিয়া ৰেডিঅ' ডিফু কেন্দ্ৰলৈ যোৱা ৰং মিৰ্দানৰ এই পথ আজিলৈ পৰা নাই নিৰ্মাণৰ পৰশ কাৰ্বি পৰিষদত কি ASDC কি কংগ্ৰেছ আৰু শেহতীয়াকৈ বিজেপি চৰকাৰৰ শাসনৰ আজি সুদীৰ্ঘ বছৰে পথটি নিৰ্মাণৰ নামত পৰা নাই এটুকুৰা শিলু স্থানীয় ৰাইজৰ অভিযোগ ধনচিৰি পৰিষদীয় সমষ্টিৰ এলেকাৰ এই পথেৰে আহি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই পৰিষদৰ নিৰ্বাচনৰ সময়ত আহি নিৰ্বাচনী সভা পাতে আৰু সভাত নানান সুবিধা কৰি দিয়াৰ হাজাৰ প্ৰতিশ্ৰুতি দিয়ে
কিন্তু নিৰ্বাচনৰ পিছত সকলোবোৰ ধোৱা চাঙত উঠি যায় হেহে ক্ষুভিত পুৰুষ মহিলা ৰাইজে মিলি ঘৰৰ পৰা ওলাই আহি পুৱা 10 বজাৰ পৰা হাতে হাতে কোৰ টুকুৰি লৈ লাগি গৈছে পথ মেৰামতিত laso ali nang tum kidam ke wang ko son lok non nili tum la bangso arong ke 1983 aning kan sila bangso arong kaboche nili tum hala bangso ke Charlie sitame nili tum dak si ke Charlie side sitame no ni tum pinan sume do pe ni tum usu nisu usaan lo boyphi sitame ni tum phan Congress a sarkar adin hu sitame ni tum phan thangna da kerap tave la pe ni tum MP election sitame ba MLA election sitame alang litum phan nilitum kachuning ridun patai lo la pen nilitum lada professor ke pi kali nitum rongara pen professor ta pidunik piglo boy phi sitame nilitum government along sitame nitum aphan vote ahut election hudlo pulote alang litum hanang ke chak tekang do boy phi sitame la bangso teng pen nilitum professor pidun po alang litum nang chak sitame nang cicak tikang sitame alang nilitum phan haidet lo aphilo plotang te government gothon de aphilo plote nitum phan la bangso arong phan nitum phan nilang le la pe nilitum alang litum phan sitame ke chuhumri dam ji aphan sitame nitum phan ing hap sitame nitum phan ni ing pu pe son sido non sitame MP election nang le jong lo boy phi sitame hala sud bangke nitum phan ako puthot ni chakang lipo sitame nilitum kisung ke boy kisukun kicidam sitame ni tum kisung pik athema ilitum sorlo sotum pulotang te kisuki un ba usuma amhang ke thek ahu sitame towari benga son sitame jajang plot son si thek pon longlo abang phu tum sitame bang pho bang trok la sona khatuna dolo boy phi sitame ni litum dak rong mil danang kang 1984 ba 83 pen no nitum la sorong ke dak boha ke do high school la life hupen sitame non an tok tanitum phan la so to war phan congress a sarkar hu sitame ningkan kre pho a hu sitame nitum phan nang pipon pe ba non BJP sarkar hu sitame nitum phan nang pipon pe la si la bangso abhut bang nang enchot bang chokche la si autonomous council ba CM atum sitame nitum phan la bangso rong phan nang nitum phan puthot chuning ri lo Rabjin pe nitum phan la bangso to war phanang deng pon sonte mix enji polo non ke wangi MP election nang tu ma da arar tu PC ma thapon lo la puson akha jongsi alang nitum nang lang pon pe pangkret ve ke dam tang ningkan kre pho ba non la BJP sarkar hu sitame alang nitum jongsi nang lang pon pe pute nitum ke dak rong berdana rat atuma bang aphan ke nitum bang ke noni boy bang ke ki PJ aphan ke nitum tamun thiden nang kok Tela daga IM ki komalo ho nitum dak IM bangke Dhonsri constituency Purdip Dipusa chorolo alang lisitame nitum aphan election ini sinitum Dhonsri constituency ang kang along IM alang li damtang congress sarkar sitame nili sojong ma sitame alang li long nili counting sitame nili agent dodun alang li long lape nili hala bangso sitame Mondor Muhila Presiden Inglo, boy phi sitame la so alang di phan ko anone ningkan kre for pucho de sitame nili proposal pidun piglo boy phi sitame alang nang lang ponpe la si alang li akaprek nili phan sartho ba nili phan jungjung nang ne rata phan alang li lang pon sonte alang nije constituency lo misenji polo sitame alang li nang lang pon tek chorolo la si la niglo la si kidam sitame nili tumbangke usumar non ki Charlie usumar tuma phana bangke kidam ki wang bangke to wara bangke pamik senai ton ha jong li tumang jir hin pen ladak arong ki du ki sung mate ki duk ki sung ki dam ki wang la solam the aklong pen mani aklong pen ba ki photang ala manang chi thanan tang lo dak a hok lo ki dam tang congress ningkan grip ho charia da phi stame dak langle la penon BJP ningkan hini ki thombak dulo dak chari autonomous council ke non herlang sitame ke damtang MLA election ke ningkan hini sonan bag dulo bonsta mela dak ara da phan ke panung kuk pason sido election aporo te dak wood ke chuhang mate la kecupa haje phandak kiwang la sondu lamcha ke pikang du stamel hai lamcha ke panung kuk bu hai lo te panung kuk la pen hap mata ing pu pe la sonang ang deng sidon do pusi itu minen bir talong polo hok lo padak ke non ke wang ji apor ke
jongsi lason bom lang bela pen lason si kongres sarkar tum Karbi Anglong Autonomous Council penon ba radak MPMLA punor angsong levelan stame son si lang unde dagarang rat phan kamat hawe pute non ke bangji election bangke rat charia song mate non sarkar do bom tum pen abangke ladak wood mate dak chupa hayang thek long ledat po pusia lang litum hin pen nang khanolo mas ke bangji apor hut itum kopitong dengjine lake mo apor si than po sita prabjin pen non BJP sarkar tum ladak MP election nang lilia prang ladak wang pen adim long nang humri pen adak kam tame kideng serak jia phansi niritum kat news channel la pharang ki tuma thengno lam klar nang chipi dunlo lasi itum camera person Stefan Teron pen li mongol sinkro kat news dipru আনপিনে নিত স্কুল কলেজ নতুবা কাৰ্যালয়লৈ এই পথটিৰ যাতায়াত কিমান কষ্টকৰ সেয়া চৰকাৰে বুজিবলৈ কেতিয়া চেষ্টা কৰিব পৰিবহনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চহৰাঞ্চলৰ পথ নিৰ্মাণকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিষদলৈ আগবঢ়োৱা বিশেষ পেকেজ 50 কোটি ব্যয়ৰ আউটিত নিৰ্মাণ বা মেৰামতি কাৰ্যৰ বাবে বিশেষ আঁচনিত ৰাইজৰ আশা অতীত গ'ল জি গ'ল কিন্তু পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত অন্তত্য এটা ভাল খবৰ ধনচিৰি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি প্ৰদীপ ডিফুচাই দিবনে ৰংমিৰদান এলেকাৰ ৰাইজক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 14 নৱেম্বৰত জলসম্পদ বিভাগৰ বিষয়া আমোলা বৰ্গৰে অনুষ্ঠিত কৰে পৰ্যালোচনা সভা বিভাগীয় গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা বিলোচনাৰ বাবে অনুষ্ঠিত এই পৰ্যালোচনা সভাত কাৰ্যবাহী সদস্য অমৰ সিং কিশো পৰিষদৰ সদস্য ৰিতেশ ইংহি বিভাগীয় কাৰ্যবাহী অভিযন্তা মিজি ক্ৰো আৰু সচিব নিৰলা ফাংচপি উপস্থিত থাকে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Spanish normal facial only ₹1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। আগবাঢ়িছো পৰৱৰ্তী অংশলে। কাৰ্বি আংলঙৰ ডকমকা আৰক্ষীৰ জালত পৰিছে বিদ্ৰোহী সংগঠন কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ, চমুকৈ KPLTৰ আলোচনা বিৰোধী গোটৰ দুৰ্ধৰ্ষ সদস্য। জানিব পৰা মতে হাৰাঘাটৰ এক বন বিষয়াক ধন দাবী কৰাৰ অভিযোগত তদন্ত চলাই ডকমকা আৰক্ষীয়ে ডকমকা থানাৰ এলেকাৰ এক পতাৰ গাঁৱত নাচাহন তেৰাঙৰ পুত্ৰ বিনোদ তেৰাঙক আটক কৰে। লগতে আটক কৰা হৈছে সহযোগী তথা যোগাযোগকাৰী চকীহলা আৰক্ষী থানা এলেকাৰ তাৰাপুং গাঁৱৰ বিনাচং এজাঙৰ পুত্ৰ ৰবাৰ্ট এজাং উৰ্ফে সংজা এজাং। আটকাধীন KPLT সদস্যৰ পৰা 1.22 পিষ্টল, মেগাজিন এটা, 30 ৰাউণ্ড সজীৱ গুলী, KPLT ৰচিদ বহী, কপাহী কাৰ্বি মোনাসহ অন্যান্য সা সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে সদস্যজনক সোমবাৰে ডিক্ৰেট 880 এলেকাৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। কাৰ্বি আংলঙৰ বিভিন্ন শিক্ষা অনুষ্ঠানত উদযাপন কৰাৰ লগতে কাৰ্বি আংলং ইউথ অৰ্গেনাইজেশ্যন আৰু কাৰ্বি ছ'চিয়েল ডেভেলপমেণ্ট যুটীয়া উদ্যোগতো পালন কৰা হয় দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিৱস উপলক্ষে শিশু দিৱস। সংগঠনদ্বয়ে শিশু দিৱস উপলক্ষে সিংহাসন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংমাৰজং প্ৰাথমিক বিদ্যালয় আৰু ধনচেই পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰাম ইংহি প্ৰাথমিক বিদ্যালয়, আৰ্থেমলাংছ বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপ, কলম, ৰঙীন পেঞ্চিল আদি অধ্যয়নৰ সামগ্ৰীসমূহ বিতৰণ কৰে। সভাত KAYOৰ সভাপতি এডৱাৰ্ড ইংহি, সম্পাদক ইৰিচন তেৰাং, KASDOৰ সভাপতি ৰাকেশ ৰংহাং, সম্পাদক ৰাজু তেৰাং ধৰি আন আন সদস্য তথা কৰ্মীসকলে যোগদান কৰে। কাৰ্বি আংলঙৰ পাত্ৰদিছা বন বিভাগৰ বিট অফিচৰ তথা ফুলনি হাবে গাঁৱৰ উদয়মান যুৱক বাবুৰাম ক্ৰ'ৰ অকাল বিয়োগে সমগ্ৰ ফুলনিত শোকৰ ছাপ পেলাইছে। যোৱা 7 নৱেম্বৰৰ পুৱা প্ৰায় 10 বজাত শেষ নিশ্বাস ত্যাগ কৰা বাবু ক্ৰ'ৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ লগে লগে ফুলনিৰ ৰেংবংহম সেৱাশ্ৰম শিশু নিকেতনতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। যোৱা 7 নৱেম্বৰৰ পুৱা প্ৰায় 10 বজাত শেষ নিশ্বাস ত্যাগ কৰা বাবু ক্ৰ'ৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ লগে লগে ফুলনি ৰেংবংহম সেৱাশ্ৰম শিশু নিকেতনতো শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। 8 নৱেম্বৰত শিশু নিকেতনত প্ৰধান আচাৰ্য নাৰায়ণ বসুমতাৰী, জ্যেষ্ঠ আচাৰ্য ঘনশ্যাম বাকলাৰীসহ আচাৰ্যা, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এক শোকসভা অনুষ্ঠিত কৰে। লগতে শিশু নিকেতন ছুটি ঘোষণা কৰা হয়। ইপিনে বাবুৰাম ক্ৰ'ৰ নশ্বৰ দেশ ফুলনি ৰেংবংহম সেৱাশ্ৰম শিশু নিকেতনলৈ অনাথ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে হাবি ক্ৰ' গাঁৱৰ পৰা শিশু নিকেতনলৈ এক শোভাযাত্ৰা বাহিৰ কৰি পুনৰ গাঁৱলৈ লৈ যোৱা হয় সৎকাৰৰ বাবে। জানিব পৰা মতে প্ৰয়াত বাবুৰাম ক্ৰ' শিশু নিকেতনখনত যোৱা 1992 বৰ্ষত প্ৰথম শ্ৰেণীত নাম ভৰ্তি কৰি 2002 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত হয়। পৰৱৰ্তী সময়ত বন বিভাগত নিযুক্তি লাভ কৰে। যদিও প্ৰয়াত বাবুৰাম নিজে পঢ়া শিশু নিকেতনখনৰ প্ৰতি আছিল গভীৰ দায়বদ্ধ। উল্লেখ্য যে বন বিষয়া তথা যুৱ সমাজকৰ্মী বাবুৰাম ক্ৰ'ৰ অকাল বিয়োগৰ বাতৰি পাই অজস্ৰজনৰ সোঁত বৈ হাৱে ক্ৰ' গাঁৱলৈ। ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে খনসিং ৰংপি, অমৰ সিং টিছো, ৰাজু টিছো, মাঞ্জা বন বিভাগৰ ACF প্ৰবন তেৰাংসহ সহস্ৰাধিক লোকে প্ৰয়াত বাবুৰাম ক্ৰ'ৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। বকলিয়াৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলাৰ সীমান্ত সমস্যা সমাধান, শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত সুব্যৱস্থা গ্ৰহণ আদি কেইবাটাও দাবীৰে কাৰ্বি ষ্টুডেণ্টছ ইউনিয়ন অফ কাৰ্বি আংলঙে 14 নৱেম্বৰত প্ৰয়াত জননেতা চেমছন সিং ইংটিৰ মেমৰিয়েল পাৰ্কৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে।
ইউচুকা অৰ্থাৎ ইউনাইটেড ষ্টুডেণ্ট ইউনিয়ন অফ কাৰ্বি আংলঙে এইদৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালনৰ সন্দৰ্ভত আমাৰ সাংবাদিকৰ আগত সদৰি কৰে যে বিগত কেইবাদিনৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰে কাৰ্বি আংলং সীমান্ত সমস্যা শিক্ষা সমস্যা আদিৰ দৰে জ্বলন্ত আৰু গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত সঠিক মাত্ৰা গুৰুত্ব আৰোপ কৰা নাই যাৰ ফলত এই সমস্যাসমূহ দিনে দিনে বাঢ়ি আহিছে কাৰ্বি আংলঙৰ জৰ্জৰিত সমস্যা লৈ পেলাই যেনে ধৰণৰ শিক্ষা সমস্যা আন্তঃৰাজ্যিক সমস্যা আৰু ইয়াৰ যিটো নিবনুৱা সমস্যা যিটো আমাৰ ইয়াত খিলঞ্জীয়া মানুহে চাকৰি বাকৰিৰ পৰা আদি কৰি যিটো ডিপ্ৰাইভ হৈছে এইখিনি দাবী লৈ পেলাই আজি ডিফুৰ চহৰ মাজমাজিয়াত ছেমছন সিং ইংতি মেমৰিয়েল পাৰ্কৰ সন্মুখত আমি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি পালন কৰিছোঁ হে কাৰ্বি পৰিষদৰ চৰকাৰক এই সমস্যাসমূহৰ প্ৰতি দৃষ্টিগোচৰ কৰা উদ্দেশ্যৰে লোৱা হয় এই কাৰ্যসূচী আজিৰ বাতৰি ইমানতে সামৰিছোঁ মই সঞ্চয়িতাই অসমীয়া প্ৰাইম টাইমৰ পৰা বিদায় লৈছোঁ ধন্যবাদ